মোৰ ওচৰত এটা আইডিয়া আছে। কি আইডিয়া? কাইলৈ আমাৰ কলেজৰ পৰা চবকে ষ্টেডিয়ামত খেল চাবলৈ নিব। সেইটোতো চবেই জানে। সেইটো চবেই জানে, কিন্তু এইটো কথা নাজানে যে মোৰ জেঠাই ল'ৰা টাউনৰ হোটেল এখনৰ মেনেজাৰ। সি মোতকৈ বহুত ডাঙৰ, কিন্তু আমি চব কথা পাতোঁ। আৰু তাক যদি কওঁ, সি এঘণ্টামানৰ কাৰণে তোক আৰু জানমণিক হোটেলৰ ৰুম এটা ফ্ৰীকৈ দিব পাৰিব। নালাগে, ফচিব সিহঁত। পুলিচে গম পালে তাতে আকৌ ষ্টুডেণ্ট। আৰে ষ্টুডেণ্ট বুলি কেনেকৈ গম পাব? ষ্টেডিয়ামলৈতো চবকে ইউনিফৰ্ম পিন্ধাই নিব। আৰে তাতেইতো কথাটো। তই আৰু জানমণিয়ে এযোৰ এযোৰ কাপোৰ বেগত লৈ ল'বি। আৰে দীপুদাৰ লগত কথা পাতি মই চব মেনেজ কৰি থ'ম, তই একো চিন্তা কৰিব নালাগে। এনেকুৱা সুবিধা কিন্তু আৰু নাপাওঁ, হয় নাই? একো জেং নহয়তো। আৰে মই গেৰেণ্টি দিছোঁ নহয়। তই মাত্ৰ জানমণিক কাপোৰ এযোৰ লৈ ল'বলৈ ক'বি। অলপ ডাঙৰ দেখা যেন হ'লে ভাল, পাৰিলে চুইদাৰ। ব'ল, ঐ আহ। তহঁতি গৈ থাক। আহোঁ দে। যা। দেউতা, আৰু আমাক নোসোধাকৈ তাই একো সিদ্ধান্তই আপুনি নল'ব। আপোনাক কথাটো আগতেও কৈছিলোঁ আৰু এতিয়াও কৈছোঁ। বোৱাৰীক তই একো নকলি যে এইবিলাক কথা শুনাৰ পিছতো? কি ক'ব লাগে? হা, কি ক'ব লাগে? তেওঁতো একো ভুল কোৱা নাই। দেউতা, মই জানো জানমণিক তই অত্যন্ত ভাল পাওঁ, মৰম কৰ, সেইটো কথা মানিছোঁ। কিন্তু তাই এজনী ছোৱালী দেউতা। তই কিবা এটা কাম কৰাৰ আগত কথাটো এবাৰ চিন্তা কৰিবি। তাই লাগ বুলি কওঁতে চাইকেল এখন ময়ো কিনি দিব পাৰিলোঁ হয়, কিন্তু কিয় কিনি দিয়া নাছিলোঁ? তই চাইকেলখন দিয়াৰ আগত সেইটো কথা এবাৰ হ'লেও ভাবিব লাগিছিল, চিন্তা কৰিব লাগিছিল। দেউতা, ল'ৰা ছোৱালীবিলাক এনেকৈ উতনোৱা হয়, ভাল বেয়া বিচাৰ কৰিব নোৱাৰা হয়। আজি যদি তাই টাউনত খেল চাবলৈ গৈ ভগৱান নকৰক কিবা এটা হয়, তেতিয়া তই নিজকে ক্ষমা কৰিলো, আমি কিন্তু জানমণি, তই গণেশক ভাল পাওঁ নেকি? অ' ধেই পগলা হৈছে নেকি? মই একোটা কিয় ভাল পাম? হৈছে আৰু। তেন্তে মিন্ময়ক তই এতিয়া কিয় পাত্তা নিদিয়া হৈছ? আজি এসপ্তাহে বোলে তই তাক ভালকৈ চোৱাও নাই, ভালকৈ মাত বোলো কৰা নাই, কিয়? জানমণি, অ জানমণি, তোৰ কিবা হৈছে নেকি? তই ঘৰত কিবা অসুবিধা পাইছ? কচোন মোক, কি হৈছে তোৰ? জানমণি, মা দেউতাই তোৰ মই স্বাধীনতা দিয়াটো বৰ ভাল পোৱা নাই। মোৰ তোৰ ওপৰত কিন্তু সম্পূৰ্ণ বিশ্বাস আছে, আৰু তই মোৰ বিশ্বাস যে কেতিয়াও নাভাঙ মই ভালকৈ জানো। ককা, শিমলু কলৰ পৰা ওলোৱা তোলাবোৰ যেনেকৈ পাতল হৈ উৰে, তেনেকৈ পাতল হৈ নৰিবি দেই মোৰ গোসানী। কি কলি? জানমণি ষ্টেডিয়ামৰ পৰা নোহোৱা হ'ল? জানমণিৰ গাত একো দুখ নাই ককা। ষ্টেডিয়ামৰ পৰা যে বাহিৰ ওলাই যাব নালাগে তাই নাভাবিলে। মিন্ময়হঁতেহে আইচক্ৰীম খাবৰ কাৰণে লগ ধৰি লৈ গুচি গ'ল। তাইৰ গাত অকণো দুখ নাই। আপুনি তাইক গালি নাপাৰিব, পাৰিলে চিধাকৈ নকৈ অলপ বুজাব। ঠিক আছে দে, হ'ব। তোক LP স্কুলৰ পৰাই ভাল পাওঁ জানমণি। মিন্ময় আকৌ মোক ভাল বন্ধু বুলি ভাবে, কিন্তু মই তোৰ বাহিৰে কাকোৱে ভাল নাপাওঁ। যি কৰিছোঁ চব তই ফূৰ্তিত থাকিবলৈ কৰিছোঁ জানমণি। তুমি যদি ৰিজাল্ট ভাল কৰা
তেতিয়া জানো ককাক খুৰা খুৰে গালি পাৰিব? নাজানো। তুমি কান্দি থাকিলে ক'ব খোজা কথাবোৰ মনৰ ভিতৰলৈ গুচি যায়। নাকান্দিবাচোন। ককাক কষ্ট দি মোৰ লগত থাকিব খোজা নাই, নালাগে। মই কিন্তু তোমাক পাহৰিব নোৱাৰো। গোটেই জীৱন তোমাকেই ভাল পাই থাকিম। আজিৰ পৰা টিউচনত, স্কুলত, ৰাস্তাত ক'তোৱে মাত নিদিওঁ। কথা দিছোঁ, মাত্ৰ পঢ়াত মন দিম। মৃন্ময়, আমাৰ কথাবোৰ চবেই গম পায় বাবে ঘৰত সোনকালে গম পাব বুলি মোৰ ভয় লাগিছে। এটা কাম কৰিব পাৰিবা? কি কাম? চবৰে আগত আমি মাত বোল নথকাৰ দৰে থাকিম। কোনেও গম পাব নালাগিব আমি যেতিয়াও ভাল। আৰু দেওবাৰে বিহুৰ আখৰালৈ আহোঁতে তোমাক কোনেও নেদেখাকৈ মই কোনোবা এটা জেগাত তোমাক লগ কৰিম। আমি কথা পাতিম, হ'বনে? নোৱাৰা যদি নালাগে। পাৰিম, কিন্তু এবাৰ পল্লৱক কথাটো কৈ থওঁ নেকি? কাকো ক'ব নালাগে বুলি কৈছোনে নাই? ইমানকে কিয় খং কৰিছা? কথা এটা ক'লে বুজি নোপোৱা? খং নকৰি কি কৰিম? হ'বনে নহয় কোৱা? তহঁত দুটাই মোক অকলে এৰি থৈ গুচি আহিলি যে। মই মানে মদাৰ ফুল ন। কি মদাৰ ফুল? বাদ দে সেইবোৰ। হেৰি নহয়, তহঁত দুটাইনো অকলে অকলে কি কথা পাতি আছিল? নাই, একো নাই, ব'ল। আহ তই মোৰ পৰা কথা লুকাব আৰম্ভ কৰিলি। ভালে হৈছে দে। মোৰ নিজকে বেছি ভিলেন নালাগিব। তইতো মোক স্বাৰ্থতে বন্ধু বুলি ভাব, ময়ো ভাবোঁ। জানমণিয়ে মোক কি কথা ক'বলৈ মানা কৰিছে সেইটো মই জানিব লাগিব। পল্লৱ গৈছো। আহ